নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ বুঢ়াগোহাঁই আৰু আপোনালোক সকলোকে মোৰ চেনেলটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সঘনাই পঢ়ি থাকিব পৰা মানে যিটো শব্দ মানে ক্ৰাছ শব্দটো আমি প্ৰায় পঢ়িবলৈ পাওঁ আৰু বহুতৰ মুখত শুনো। মানে এই শব্দটোৰ মানে অসমীয়াৰ মিনিংটো আৰু কেনেকুৱা ঠাইতনো এই শব্দটো মানে ব্যৱহাৰ হয়, কেনেকুৱা বাক্যত ব্যৱহাৰ হয়, সকলো আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, বহুতৰ মতে ক্ৰাছ শব্দটোৰ অৰ্থ হৈছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, কিন্তু মানে ক্ৰাছ শব্দটোৰ অৰ্থ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয়। কিন্তু কিয় নহয় জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপুনি মোৰ চেনেলটোলৈ আজি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগতেই পাই থাকে। এতিয়া চাওক, ক্ৰাছ মানে হৈছে আপুনি যেনিবা কাৰোবাক মনে মনে ভাল পাই আছে, কিন্তু কিবা কাৰণত আপোনাৰ সেই ভাল পোৱাৰ মানুহজনক সেই কথাটো আপুনি মানে ক'ব পৰা নাই, আৰু যিজনক ক'ব পৰা নাই বা আপুনি যিজনক মনে মনে ভাল পাইছে সেইজনেই হৈছে আপোনাৰ বাবে ক্ৰাছ। এতিয়া আপোনাৰ বাবে এটা প্ৰশ্ন হ'ল যে আপুনি যিজনৰ আপোনাৰ ক্ৰাছ হয় সেইজনক আপুনি আপোনাৰ মনৰ কথা ক'বলৈ বিচাৰে নেকি? যদি বিচাৰে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই কেনেকৈ ক'ব লাগে বা কেনেকৈনো আপুনি সেই মনৰ কথা ক'ব পাৰিব সকলো আপোনাক সুন্দৰভাৱে বুজাই আছোঁ। আপুনি আপোনাৰ ক্ৰাছক মনৰ কথা ক'বৰ বাবে আপুনি এটা প্লেনিং কৰিব লাগিব। প্লেনিংটোৰ প্ৰথম কাম হ'ব আপুনি আপোনাৰ ক্ৰাছৰ কিছুমান তথ্য মানে ডাটা কালেক্ট কৰিব লাগিব। ডাটাখিনি এনেকুৱা নহ'ব যে আপোনাৰ ক্ৰাছে কি কৰি ভাল পায়, ক'ত থাকে, ঘৰ ক'ত, তেনেকুৱা ধৰণৰ কিছুমান ডাটা কালেক্ট কৰিব লাগিব। আৰু সেই কালেক্ট কৰিবৰ বাবে আমি কি কৰিব লাগিব, ফেচবুক নহ'বা আপোনাৰ ক্ৰাছক চিনি পোৱা আপোনাৰ ভাল বন্ধু যোগেদিও এই ডাটা কালেক্ট কৰিব পাৰে। আৰু ফেচবুকটো ভাল হয়, ফেচবুকটো তাত মানে আপোনাৰ যদি চায় তেতিয়া প্ৰতিটো বস্তু যদি ধৰক দি থৈছে তেতিয়া প্ৰতিটো বস্তু থাকিব, ঘৰ ক'ত, ক'ত থাকে, ক'ত পঢ়ে, এই কথা সকলোবোৰ পাই যাব। এই গোটেইবোৰ জনাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ফেচবুক একাউণ্টত গৈ কিনে আপোনাৰ ক্ৰাছৰ একাউণ্টলৈ এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিব। আৰু ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠিয়াওঁতে কেতিয়াও কিন্তু আপুনি ভুলতে বক্সত মেছেজ নপঠিয়াব। আৰু যদি মেছেজ পঠিয়াই দিয়ে সিমানতে খেল কিন্তু খতম, মানে শেষ হৈ যাব। আপুনি যিটো ভাবিছিলে সেইটো নহ'বগৈ। আপুনি কি কৰিব, যেতিয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিব, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে যেতিয়া ক্ৰাছে ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিব, একচেপ্ট কৰাৰ পিছত কি কৰিব, যিবোৰ প'ষ্ট থাকিব প'ষ্টবোৰত কি কৰিব, আপুনি ৰিয়েক্ট কৰিব আৰু কি কৰিব, কমেণ্ট কৰিব। আৰু কিন্তু ৰিয়েক্ট কৰোঁতে কেতিয়াও লভ ৰিয়েক্ট নকৰিব আৰু কমেণ্টত কেতিয়াও ৰোজ নিদিব। আৰু এইকেইটা কথা লক্ষ্য ৰাখিব। লক্ষ্য ৰাখিলেই আপোনাৰ কামটো লাহে লাহে আগুৱাই গৈ থাকিব। কিন্তু ইমানখিনি কৰিবলৈ আপোনাৰ ধৈৰ্য লাগিব, কিন্তু ধৈৰ্য থাকিলেহে আপুনি ছাকচেছ মানে সেই কামটোত ছাকচেছ হ'ব পাৰিব। সেই কামটো বুলিয়েই নহয়, আপুনি জীৱনত যিকোনো কামেই নকৰক কিন্তু ধৈৰ্য লাগিব। আপুনি যদি বৰশীও টোপাইছে আপোনাৰ ঘৰৰ পিছফালে থকা পুখুৰীটোত, সেইফালে থকা মাছ থকা পুখুৰীতেই, মাছ নথকা পুখুৰীত নহয়, মাছ থকা পুখুৰীত আপুনি বৰশীও টোপাইছে, বৰশীত টোপোৱাবলৈ মানে বৰশীত মাছে খুটিবলৈ কিছু সময় লাগিব। যদি বৰশী টোপোৱা থাকে, টোপোৱা যদি মাছে নুখুটে, আপুনি যদি খং উঠিলে নুটোপাং বুলি যদি গুচি গ'ল, তেতিয়া আপুনি কেতিয়াবা মাছ খাব, মাছে ভাত খাব পাব জানো? নাপায় নহয়। মানে আপুনি ধৈৰ্য ধৰি থাকিব লাগিব। সেই জেগাত নুখুটিলেও অইন জেগাত দিব লাগিব, হয়নে? মানে খুটিবই, এটা লোক এটা খুটিব। এইবাৰে কি হ'ব, আপুনি ধৈৰ্য সহকাৰে আপুনি সেইটো কামত লাগি থাকিব লাগিব, তেতিয়াহে আপুনি সেই কামটোত ছাকচেছ হ'ব পাৰিব। আপোনাৰ ক্ৰাছে আপোনাৰ সেই ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পিছত কি হৈছে, আপুনি আপোনাৰ ক্ৰাছৰ যিবোৰ প'ষ্ট আছে প'ষ্টবোৰ ৰিয়েক্ট কৰিছে, কমেণ্ট কৰিছে। কমেণ্ট কৰাৰ পিছত কি হৈছে, আপোনাৰ তেনেকৈ কমেণ্ট কৰি থাকিব। তাৰপৰা এদিন মানে এই ক্ৰাছেও আপোনাৰ এই কথাটো লক্ষ্য কৰিব যে আপুনি সকলো ধৰণৰ প'ষ্টতে লাইক বা কিবা ৰিয়েক্ট দিছে বা কমেণ্ট কৰিছে, সেই কথাটো লক্ষ্য কৰিব। লক্ষ্য কৰিলে কি হ'ব, আপোনাৰ সেই একাউণ্টটো আপুনি গম নোপোৱাকৈ এদিন নহয় এদিন চেক কৰিব। আৰু এনেকৈ কমেণ্টত মানে কথা পতা হৈ থাকোঁতে আপুনি এদিন কি কৰিব, ইনবক্সত গৈ কিনে কি কৰিব, আপুনি হাই কি খবৰ বুলি এটা মেছেজ চেণ্ড কৰি দিব। আৰু আপোনালৈ সেই মেছেজৰ ৰিপ্লাই আহিবই। কিয় আহিব, মানে আপুনি কমেণ্টত সেই ক্ৰাছজনৰ লগত, আপোনাৰ সেই ক্ৰাছজনৰ লগত মানে কথা অলৰেডি পাতিয়ে আছে। সেইবাবে কমেণ্ট মানে আপোনাৰ ইনবক্সত মেছেজ আহিব। আৰু ইনবক্সত মেছেজ যেতিয়া আহিব তেতিয়া কি কৰিব, আপোনাৰ ক্ৰাছৰ বিষয়ে আপোনাৰ ক্ৰাছক সুধিব। কেলৈ সুধিব চাবচোন, আপোনাক যদি কোনো মানুহে মানে আপোনাৰ বিষয়ে সোধে, আপোনাৰ নিশ্চয় ভাল লাগে, এটা মানে গৌৰৱ ফিল হয়। ঠিক তেনেদৰে আপোনাৰ ক্ৰাছক যদি আপুনি মানে ক্ৰাছৰ বিষয়ে সোধে, মানে সেইজনৰ বিষয়ে সোধে, তেতিয়া কি হ'ব, ক্ৰাছে মানে অলপ ভাবিব কি মোক যে অলপ মানে গুৰুত্ব দিছে, এনেকুৱা ধৰণৰ ভাৱ এটা হ'ব। তেতিয়া কি হ'ব, লাহে লাহে আপুনি কথা পতা ষ্টাৰ্ট কৰি থাকিব। কৰি কি হ'ব, ৰাতিপুৱা গুড মৰ্ণিং, গধূলি গুড নাইট তেনেকৈ দিব। দি আপোনাৰ কি হ'ব,
লাহেকৈ এটা ভাল ফ্ৰেণ্ড মানে হ'বলৈ চেষ্টা কৰিব। ভাল ফ্ৰেণ্ড হ'লে মানে কি হ'ব, লাহে লাহে ভাল ফ্ৰেণ্ড হৈ কথা পাতিছে কিছুদিনৰ পিছত কি কৰিব, আপোনাৰ সেই মনৰ কথা, এই তাহানি যুগতে লুকুৱাই থোৱা সেই মনৰ কথাটো আইতাৰ বুঢ়ীয়ে সাধু কোৱাৰ নিচিনাকেই এদিন কৈ পেলাব। আৰু যিদিনা কৈ পেলাব সেইদিনাখনেই আপোনাৰ সেই ইমান দিনতে সাঁচি থোৱা কষ্টৰ ফলাফল আহি যাব। যদি পজিটিভ আহে তেতিয়াহ'লে মোক পাৰ্টি খাবলৈ মাতিব, আৰু যদি নিগেটিভ আহে ৱালতে মূৰটো খুন্দিয়াই মানে মাথা ফালি দিব। ইমান দিনৰ মানে কষ্টখিনি যদি এনেকুৱা হৈ যায়, চাওক মানে এইটো কেতিয়াও ক'ব নাই। কিছুমান মানুহ দেখিছোঁ মই মানে ভাল পালেও কিবা হৈ যায়, মানে সেইবোৰ কেতিয়াও হ'ব লাগে। কাৰণ কেলৈ আমাৰ পৃথিৱীখনতে দুটা এনাৰ্জি আছে, মানে পজিটিভ আৰু নিগেটিভ। মানে পজিটিভো থাকিব নিগেটিভ থাকিব। মানে আপুনি যে যিটো বস্তু ভাবিব বা সেইটো হ'ব বুলি কিবা মানে আছে নেকি, সেইকাৰণে নহ'ব পাৰে। সেইকাৰণে আপুনি যদি সেইটো নাই হোৱা তেতিয়াহ'লে নেক্সট চেষ্টা কৰক। মানে এইটো পদ্ধতি আপুনি নেক্সট চেষ্টা কৰক, এদিন নহয় এদিন আপোনাৰ ছাকচেছ হ'বই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো বজাই দিব। বাই বাই।